Bodoland tourism biphaniफ्राय बाइक रेली हाबाफारि लादों। बेटियार tourism बिफाननि EM धर्मनारायण दासनि मिथिहोनाय बादिब्ला बड'लेण्ड टुरिज्मखौ गोसारहोनायनि थांखिजों बे हाबाफारिखौ लादों। बे बाइक रेली हाबाफारिया दिनै BTCनि सेक्रेटारियेट मावखुलि लांगोरानिफ्राय जागायना सानथामाव दाब दाब जायगानि टुरिज्म जायगाफोराव गिदिंनानै भैरबकुन्द'आव जोबथाहैगोन। बेटियार टुरिज्म बिफाननि मावफुं सोद्रोमा धर्मनारायण दासआ हाबाफारियाव बाहागो लानानै बाइक रेलीखौ फ्लेग अफ खालामना बेखेवना होयो। बोडोलैंड टुरिज्মৰ তৰফৰ পৰা আমাৰ এটা বাইক ৰেলী ওলাইছে। বাইক ৰেলীটো আমাৰ BTC সেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি টুৰিষ্ট স্পট আছে আমাৰ কোকৰাঝাৰ যেনেকুৱা চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, ধীৰ বিল, দিপ্লাই বিলৰ পৰা লৈ মহামায়া টেম্পল হৈ আমাৰ ৰায়মনাত হৈ আমি মানস আৰু আমি শেষ কৰিম ভৈৰৱকুণ্ডত। তো BTC যিখিনি আমাৰ টুৰিষ্ট স্পটখিনি আছে গোটেইখিনি আমি কভাৰ কৰিম। আমাৰ লগত প্ৰায় 31টা বাইক আছে। সেই 31টা বাইক ৰেলী লৈ আমি গোটেই অঞ্চলটো আমি কভাৰ কৰিবলৈ গৈ আছোঁ, যাতে আমাৰ বড়োলেণ্ড টুৰিজমটো আমাৰ প্ৰমোট হয়। আৰু আপোনালোকে জানে বড়োলেণ্ডটো বহুত এটা সুন্দৰ জেগা, আমি ইষ্টাৰ্ণ ডুৱাৰ্ছ বুলি কওঁ। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ফৰা ফুনা মানসত, তাৰ উপৰি ৰায়মনাত নতুনকৈ ইতিমধ্যে আমাৰ নেশ্যনেল পাৰ্ক হৈছে। তো এইখিনি যাতে আমাৰ প্ৰমোট কৰিব পাৰোঁ, যাতে আমাৰ বাহিৰৰ পৰা টুৰিষ্টবোৰ যাতে আহিব পাৰে, তাৰ কাৰণে আমি এইটো ৰেলী ওলাইছোঁ। আমি ইয়াৰ পৰা ৱাইল্ড লাইফ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী হৈ ৰায়মনা নেশ্যনেল পাৰ্ক, তাৰপিছত মানস নেশ্যনেল পাৰ্ক, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী আৰু আমি ভৈৰৱকুণ্ডত শেষ কৰিম। গুৰুত্ব দিছে, কাৰণ আপোনালোকে জানে টুৰিজম এটা এনেকুৱা ছেক্টৰ হয় য'ত যদি আমি ডাইৰেক্টলি এজন এমপ্লয়মেণ্ট হয়, ইনডাইৰেক্টলি আৰু দুজন হয়। আৰু ৱৰ্ল্ডত সকলোতকৈ আমি চাবলৈ গ'লে থাৰ্ডত টুৰিজমটো GDP বনায়। তো আমাৰ BTC অঞ্চলটো যদি আমি আগবঢ়াই লৈ যাব লাগে, আমাৰ ৰেভিনিউ হ'ব লাগে, তেতিয়াহ'লে আমাৰ টুৰিজমটো আমি প্ৰমোট কৰিব লাগিব। আৰু BTCটো ইমান ধুনীয়া এটা ভূটান ফুট হিলছত আছে, তো ইমান ধুনীয়া জেগা এটাক আমি প্ৰমোট কৰিব লাগে। আৰু আমি জানো যে BTC টুৰিজমটো আমি ভালকৈ প্ৰমোট কৰিলে আমাৰ ইতিমধ্যে মানসত বা ৰায়মনাত বহুত ফৰেনাৰ টুৰিষ্টবোৰ আহি আছে, বাহিৰৰ পৰা বিভিন্ন ষ্টেটৰ পৰা আহি আছে। ফলোৱাৰটো খুব ভাল হৈছে এইবাৰ। ক'ভিডৰ আফটাৰ ক'ভিড এটা ডাঙৰ এটা বুষ্টিং আমি পাইছোঁ। তো আমি ভাবোঁ যে আগন্তুক দিনত আমাৰ এই বড়োলেণ্ড অঞ্চলটো আমাৰ ইকনমিকেলি আমি যদি গ্ৰ' হ'ব লাগে, তেতিয়াহ'লে আমি টুৰিজমটো প্ৰমোট কৰিব লাগিব। আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ধৰণৰ এমপ্লয়মেণ্টখিনি ইনডাইৰেক্ট ডাইৰেক্ট এমপ্লয়মেণ্টটো আমি দিব পাৰিম। ইতিমধ্যে জানে মানসত আমি ফুল বুকিং চলি থাকে, যিমানখিনি আমাৰ লজ আছে বা হোটেল আছে গোটেইখিনি আমাৰ ফুল বুকিং হৈ থাকে। ৰায়মনাতো ইতিমধ্যে মানুহ অহা আৰম্ভ কৰিলে। তো আমি অলপমান ইনফ্ৰাষ্ট্ৰাকচাৰ ৰায়মনাত বনাব লগা আছে। আগন্তুক দিনত আমাৰ বহুতকেইটা প্ৰজেক্ট তেনেকুৱা আহি আছে। স্বদেশ দৰ্শন আমাৰ কোকৰাঝাৰ জিলাতে আমাৰ 100 কোটি টকাৰ আমাৰ প্ৰজেক্ট আহি আছে। তেনেকুৱাকৈ বগামাটিত বিভিন্ন ধৰণৰ প্ৰজেক্টবোৰ আহি আছে। ক্ৰক'ডাইল পাৰ্ক হ'বলৈ গৈ আছে বগামাটিত। আৰু আমাৰ এনেকুৱা বিভিন্ন এডভেঞ্চাৰাছ স্পৰ্টছ এক্টিভিটি আৰু আমাৰ যেনেকুৱা ধীৰ বিল, দিপ্লাই বিল, এইখিনিতে ইতিমধ্যে আপোনালোকে নলেজ ফেষ্টিভেলত গমেই পাইছে যে মাননীয় ঢলকীয়া চাহেব আমাৰ য'ৰ ডায়মণ্ড মাৰ্চেণ্ট, তেখেতে ইতিমধ্যে এটা এনাউন্স কৰিছে যে আমাৰ যিখিনি ৱাটাৰ বডি আছে সেইখিনিক তেনেকুৱাকৈ আমি প্ৰমোট কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে সহায় কৰিব। আৰু আমাৰ বিভিন্ন যেনেকুৱাকৈ মহামায়া টেম্পল আছে, মহামায়া বহুতে নাজানে, আমাৰ ছেকেণ্ড আমি এইটো ক'ব পাৰোঁ। তো তেনেকুৱাকৈ আমাৰ গোটেইখিনি জেগাটো প্ৰমোট কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু আগন্তুক দিনত বহুত ধৰণৰ ফাণ্ড এনেকুৱাকৈ আহি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে। ইতিমধ্যে ৰাস্তা ঘাটখিনি আমাৰ বহুত ভাল হৈছে। বিভিন্ন জেগাত আমাৰ তেনেকুৱা ৰিচৰ্ট, লজ তেনেকুৱা টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা বনোৱা আৰম্ভ কৰিছে। তো মই ভাবোঁ আগন্তুক দিনত বড়োলেণ্ড টুৰিজমটো বহুত আগবাঢ়ি যাব আৰু বহুত ইয়াতে এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিব। ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেলতো আমাৰ বহুত মানুহ হৈছে। আৰু ইয়াতেও আমাৰ ইণ্টাৰনেশ্যনেল টুৰিষ্ট ইতিমধ্যে আমি একজেক্ট ফিগাৰটো আমি ক'ব পৰা নাই, কাৰণ মানুহ এতিয়াও আহি আছে, কাউণ্টিং হৈয়ে আছে। তো এইখিনি সময়ত জেনেৰেলি মানসত মানুহ অহা বন্ধ হৈ যায়, কিন্তু এতিয়া আমি দেখা পাইছোঁ যে এতিয়াও ফুল বুকিং চলি আছে। গোটেই লজ ৰিচৰ্ট চব বুকিং হৈ আছে।